পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত চানডুবি বিলৰ পাৰত চানডুবি উৎসৱ। অসমৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ খাদ্য সম্ভাৰৰ বাৰেবৰণীয়া সমাহাৰেৰে মিলনভূমিত পৰিণত হ'ল চানডুবি উৎসৱ। 1 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ আৰম্ভ হ'ল চানডুবি উৎসৱ 2026। জনগোষ্ঠীয় লোকনৃত্য, পৰম্পৰাগত খাদ্য সম্ভাৰ, খেলা-ধূলা আৰু থলুৱা সাজপাৰৰ মেটমৰা সম্ভাৰসমূহৰ প্ৰদৰ্শনেৰে উদুলি মুদুলি চানডুবি উৎসৱৰ বাকৰি। কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ চানডুবি বিলৰ পাৰত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চানডুবি উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰি অহা চানডুবি উৎসৱ এইবাৰ ৬ষ্ঠদশ বৰ্ষত ভৰি দিয়ে। 2010 চনত চানডুবি বিলৰ পাৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক সম্পদ চানডুবি বিলখনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কামনাৰে ছেভ চানডুবি ছেভ হেৰিটেজ ধ্বনি সৰোগত কৰি 2010 বৰ্ষৰ পৰা উদযাপন কৰি অহা হৈছে এই চানডুবি উৎসৱ। এইবেলিও 1 জানুৱাৰীত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা চানডুবি উৎসৱৰ মূল দুৱাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। থলুৱা শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বাৰেবৰণীয়া শিল্পকৰ্ম প্ৰতিদিনে প্ৰদৰ্শন কৰা ৰাভা, বড়ো, গাৰো, বাগানী, কাৰ্বি জনগোষ্ঠীৰ লোকনৃত্য চাবলৈ ভিৰ কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ লোকে। কাইলৈ সন্ধিয়া পৰম্পৰাগত অগ্নি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰিব চানডুবি উৎসৱৰ।